নমস্কাৰ গুড মৰ্নিং সকলোকে আমাৰ এটা ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো ৰেসপন্ড কৰিছে তাইক নেদেখুৱা বাৰু তাইক অলপ পিছত দেখাম তাই শুই আছে মোৰ কোলাত আসলতে আজি আমাৰ কিবা কি কয় মা বাজলৈ বাজ জুলুৱা আজি তাৰ মানে আমাৰ ছোৱালী আজি প্ৰথমবাৰ সূৰ্যৰ ৰশ্মি দেখা পাব গতিকে এতিয়া শুই উঠিছো একদম বিৰাট পেসিভ হৈ আছে মানে এক্টিভ হৈ থকাই নাই তথাপিও আপোনালোকক বস্তু কেইটামান দেখুৱাও কাৰণ ব্লগটো আৰম্ভ কৰিছো একেবাৰে ষ্টাৰ্টিঙত মই দেখুৱাইছো এয়া মা আৰু বাপৰাজি ৰ'দটো ওলাইছে মা দেখাই পোৱা নাই তোমাক এয়া মা মা ৰেডি হৈছা ফল-মূল কাটিছে ৰেডি হৈছে এতিয়া মায়ে কি প্ৰিপেয়াৰ কৰিলে মই আপোনালোকক দেখুৱাম দেই কেমেৰাটো এনেকৈ ধৰি আছো যে অকণমান দিগদাৰো হৈছে বাৰু মা চোৱাচোন এয়া আমাৰ ধূপ চাকি ৰেডি কৰা হৈছে ফল-মূল ৰেডি কৰা হৈছে এতিয়া গোপিনীসকল আহিব এয়া এফালে কাপোৰ মেলি থোৱা আছে ৰ'দ পৰি আছে আপোনালোকে দেখিছে নহয় সেইফালে আমি তাইক লৈ যাম আপোনালোকে ব্লগটো চাই থাকিব মাক দুটা গা ধুবলৈ গ'ল সেইকাৰণে মই শুই উঠি মোৰ ডিউটিত লাগি গ'লো মই আপোনালোকক দেখুৱাম দে অলপ পিছত চাই থাকিব ব্লগটো দে ঠিক আছে এইখিনিৰ পৰা মই কম আমি আসলতে আজি আপোনালোকক দেখুৱাবলৈ লৈছো বাজলৈ ওলোৱাৰ সম্পূৰ্ণ নিয়ম আৰু এই নিয়ম ভাগিৰ একেবাৰে আৰম্ভণিতে এয়া আমাৰ আটাইতকৈ মৰমৰ অৰ্চনা জেঠায়ে দেউতাকক এয়া দেখিছে নহয় পাচলিৰ বেগটো লৈ আহি আছে এই দেউতাকক শান্তিয়নি পানী খুৱাইছে তাৰ মানে আমাৰ আজি পৰিয়ালটোৰ শুদ্ধিকৰণ হৈছে লগতে আমাৰ ঘৰলৈ অহা প্ৰত্যেক গৰাকী সদস্যৰ শুদ্ধিকৰণ হৈছে এজনী আকৌ মই দেই ফ্লিপকাৰ্টত আহিছিল নতুনকৈ গতিকে অলপমান শ্ব' অফ কৰি দিছোঁ চলো এতিয়া মই আপোনালোকক অকণমান আমাৰ ঘৰৰ বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ 14 তলাত থকাৰ আচলতে মজাই বেলেগ আৰু এয়া হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু লগতে দুই এটা বিল্ডিঙো আছে এয়া চাওক শান্তিয়নি পানী খাইছে আৰু আৰম্ভ কৰিবলৈ লৈছোঁ এয়া আমাৰ মাকে অৰ্থাৎ নিহাৰিকাই আমাৰ জুবাই তাইক বাহিৰলৈ উলিয়াই লৈ গৈ আছে আৰু উৰুলিৰ ধ্বনিৰ মাজেৰে মা প্ৰসাদ হাতত লৈ ধূপ চাকিৰ একেবাৰে সুন্দৰ আৰম্ভণিৰে আমি বাহিৰলৈ গৈ আছোঁ আৰু বাজলৈ ওলোৱা নিয়মত 3 গৰাকী গোপিনীৰ সৈতে আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ মই শংখ বজাইছোঁ আমি বাহিৰলৈ গৈ আছোঁ আৰু ইয়াৰ সমান্তৰালকৈ নিয়মসমূহ আৰম্ভ কৰা হ'ব আৰু নিয়মত আচলতে প্ৰথমবাৰৰ বাবে আমাৰ ছোৱালীয়ে তাৰমানে আমাৰ অকমানিয়ে নিজৰ নামটো হেনো এখন কাগজত লিখিব লাগে মাকেই লিখি দিয়ে বাৰু কিন্তু তাইৰ হতুৱাই কামটো আৰম্ভ কৰিব লাগে জুইৰ পৰা যাতে ভয় নাখায় কেতিয়াও পানীৰ পৰা যাতে কেতিয়াও ভয় নাখায় তাৰ বাবে বৰ সুন্দৰকৈ নিয়ম কেইটামান আমাৰ অৰ্চনা জেঠাই আমাক দেখুৱালে গতিকে গোটেই ভিডিঅ'টোতো দেখুৱাটো সম্ভৱ নহয় দেৰিও লাগিব দিয়কচোন ইমান সময় ব্লগটো চাবলৈ সময় হ'ব জানো কাৰোবাৰ গতিকে একেবাৰে ক্ৰিস্প কৰি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া এখন পিৰালিত একচুৱেলি পিৰা আমাৰ ডিগবৈ ঘৰত আছিল কিন্তু এইটো ঘৰত নাই তথাপিও আমি কিবা এটা যোগাৰ কৰিলোঁ এয়া সূৰ্য দেৱতাক স্মৰণ কৰিছে ৰাতিপুৱাই নমস্কাৰ জনাইছে আৰু ইয়াৰ সমান্তৰালকৈ আৰম্ভ কৰিবলৈ লৈছোঁ এয়া বাজলৈ ওলোৱাৰ প্ৰথমটো নিয়ম আৰু সেইটো হৈছে পিৰালিখনত প্ৰথমবাৰৰ বাবে আমাৰ দিব্যাঞ্চীক বহাব তাৰমানে শুৱাব বহাবতো নোৱাৰে এতিয়া সৰু হৈ আছে দিয়কচোন গতিকে তাইক পিৰালিখনত শুৱাব আৰু ইয়াৰ পিছতেই নিয়মবোৰ আৰম্ভ কৰিব গতিকে ব্লগটো চাই থাকক আপোনালোকে গম পাব যে বাজলৈ ওলোৱাৰ নিয়মত কি থাকে আচলতে নাৰী সৰাৰ পিছতে 11 দিনত এই নিয়মটো কৰা হয় আৰু সেই সূত্ৰে আমাৰো যিদিনাখন ব্লগটো বনাইছিলোঁ সেইদিনাখন আমাৰ দিব্যাঞ্চীৰ 11 দিন সম্পূৰ্ণ হৈছে গতিকে সেইকাৰণে আমি নিয়মটো কৰিলোঁ দেখিবলৈ বৰ ধুনীয়া লাগিছে ন আৰু আপোনালোকে বিশ্বাস কৰিব ডাৱৰীয়া হৈ আছিল গুৱাহাটীত বতৰটো দিব্যাঞ্চীৰ বাজলৈ ওলোৱা দিনাখন বতৰটো ইমান ধুনীয়া ফৰকাল হৈ গ'ল সঁচাকৈ ভাল লাগি গ'ল এতিয়া চাৰিওফালে এই পটাগুটিৰে এই ধৰণে মাকে নিয়ম আৰম্ভ কৰিছে এইবিলাক বাজলৈ ওলোৱা নিয়ম আমি সকলোৱে শিকাটো দৰকাৰ কাৰণ অসমীয়া সমাজত আচলতে এই নিয়মবোৰ আমিও জনাটো দৰকাৰ কাৰণ মাহঁতেতো সকলো কথা জানে আমিহে জনাত অকণমান সমস্যা হয় গতিকে আমি জনাটো দৰকাৰ
এই কাঁহৰ বাতিত অলপমান পানী থৈছে আৰু অৰিহণা থৈছে আৰু মাকে এই 3বাৰ এনেকৈ ঘূৰাইছে আৰু ক'বলৈ চেষ্টা কৰিছে যে তুমি পানীলৈ কেতিয়াও ভয় নকৰিবা ইয়াৰ পিছত অগ্নি দেৱতাক পূজা কৰি কৈছে যে তুমি অগ্নিলে কেতিয়াও ভয় নকৰিবা এনেকৈ 3 পাক ঘূৰাবলৈ চেষ্টা কৰিছে এয়াই হৈছে বাজলি ওলোৱাৰ নিয়ম আৰু ইয়াৰ পিছত নামটো লিখিব আৰু তাৰ পিছত আমি ভিতৰলৈ যাম আমি চাহ খাম আমি মাহ প্ৰসাদ খাম আৰু জলপানৰ আয়োজন কৰিছোঁ আমি সেয়া খাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাম দেই ব্লগটো চাই থাকক কলম দিয়াৰ পাছত পাজিখিনি কাটি আছিলে নেকি চাউল দি দিয়ক বস জমাখিনি দিয়ে তাতে পেইন্টটো দিয়া দেখি মেলি ধুনীয়াকৈ লিখিব যে পেইন্টটো মাৰি পেলাব পাৰি খালি জানি দিব্যাংশী এইটো তোমাৰ মাহীয়ে দিছে দেই তোমাৰ মাহীজনীয়ে দিছে ধুনীয়াকৈ লিখিবা তুমি পঢ়ি শুনি ধুনীয়া হৈ একদম ধুনীয়া হৈ পেলাই তুমি একদম বিৰাট ভাল হ'বা দেই দেখিবই লৈছে কিমান ছিল তুমি শুনিছানে বাৰু এই নিয়মখিনি সমাপ্ত হোৱাৰ পিছত আহি গ'ল মোৰ আটাইতকৈ প্ৰিয় বস্তুটো যিটো হৈছে প্ৰসাদ আপোনালোকক এটা প্ৰশ্ন কৰিছোঁ দেই ঘৰত যেতিয়া কেতিয়াবা বুট মগু তিয়াই তাৰ সোৱাদ আৰু প্ৰসাদৰ সোৱাদ একে পায়নে মই কিন্তু একদম বেলেগ পাওঁ আৰু একদম টেষ্টি লাগে প্ৰসাদটো এই আপোনালোকে পলিথিন বান্ধি থোৱা দেখিছেনে ইয়াত আচলতে মাছ আছে তাৰ মানে আমাৰ ঘৰত কন্যা সন্তান হোৱাৰ সুখত আমি আমাৰ এপাৰ্টমেণ্টৰ যিকেইগৰাকীয়ে আয়তিক বা আমাৰ জেঠাইহঁতক মাতিছিলোঁ তেওঁলোকক আমি এভাগ এভাগকৈ মাছ দিছোঁ ফূৰ্তিতে মাৰ ফালৰ পৰা এইখিনি আচলতে শেষৰ মোমেণ্ট কিনো দেখাম আপোনালোকক চাওক মাক দেউতাক পোৱালি টোপনি একদম টোপনি আৰু ইয়াৰ পিছতে আমাৰ ঘৰলৈ আহিছিল মোৰ হ'ব লগা শাহুমা তাৰ মানে আমাৰ লিপিকা মা হাই বুলি কৈছে আকৌ দেই আপোনালোক সকলোকে আচলতে মা এফালে গৈছিলে বাহিৰে বাহিৰে আহিছে তথাপিও এটেণ্ড যে কৰিলে তাৰ কাৰণে থেংক ইউ দেই মা আৰু এয়া এই চাকি গছে দেখিছে ইয়াৰ এটা গুৰুত্ব আছে এই চাকি গছ আচলতে দিনটো শেষ নোহোৱালৈকে নুমাব নাপায় একদম এণ্ড মোমেণ্ট দেই মাকক চাওকচোন